এই তাৰিখত জন্ম হোৱা ব্যক্তিসকল জ্ঞানবান, বুদ্ধিমান আৰু সমজদাৰ। আজি কম সেইসকলৰ বিষয়ে যিসকলৰ মূলাংক ৩ গ্ৰহ স্বামী বৃহস্পতি। তাৰিখকেইটা উল্লেখ কৰাৰ আগতে তেওঁলোকৰ বিষয়ে কিছু কথা জানো আহক। তেওঁলোকৰ ডিচিপ্লিন আৰু ৰেছপন্সিবিলিটি বহুত ষ্ট্ৰং। তেওঁলোকে আনক গাইড কৰিব পাৰে। তেওঁলোকে ৰেছপেক্ট বোলা শব্দটো ভালকৈ চিনি পায়। আনকো ৰেছপেক্ট দিব জানে আৰু নিজেও ৰেছপেক্ট থকা কাম কৰি ভাল পায়। তেওঁলোকে ক'ত কি ডিচিশ্যন ল'ব লাগে সেইটো ভালকৈ জানে। তেওঁলোক স্পিৰিচুৱেল, ৰিলিজিয়াছ আৰু লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিব পাৰে। তেওঁলোকৰ ইগ' হাই লেভেলৰ হয়। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক বফাদাৰ, কেয়াৰিং এণ্ড কমিটেড। নিজৰ পাৰ্টনাৰক তেওঁলোকে গাইড কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোক লয়েল, কিন্তু সেই কথা তেওঁলোকে কৈ ফুৰিব নিবিচাৰে। তেওঁলোকে মুখেদি কৈ নিজৰ ভালপোৱা ব্যক্ত কৰি নাথাকে। তাৰ পৰিৱৰ্তে মনৰ পৰাহে নিজৰ ভালপোৱা ব্যক্ত কৰে। লং টাৰ্ম ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তেওঁলোক পাৰফেক্ট আৰু এই তাৰিখকেইটা হৈছে ৩, ১২, ২১ আৰু ৩০ তাৰিখ। আপোনাৰ জন্মৰ তাৰিখ ইয়াত আছেনে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপুনি যদি আপোনাৰ বিষয়ে আৰু বিশদভাৱে চোৱাম বুলি ভাবিছে বা এষ্ট্ৰলজি, নিউমৰলজিৰ দ্বাৰা আপোনাৰ এই বছৰটো কেনেকুৱা যাব চাবলৈ বিচাৰিছে, তেন্তে 9395928830 নম্বৰত হোৱাটছএপ কৰিব।